সৰুতে যেতিয়া আমাক কোনোবাই সুধিছিল যে চন্দ্ৰলৈ যোৱা প্ৰথম মানুহজন কোন আছিল তেতিয়া আমি কৈছিলোঁ যে নীল আৰ্মষ্ট্ৰং আৰু আজিৰ এই ভিডিঅ'টোত আপোনালোকেও গম পাব যে নীল আৰ্মষ্ট্ৰঙৰ চন্দ্ৰলৈ যোৱাৰ মিছনটোৰ কথা আৰু সেই মিছনটোত কি হৈছিল বা কেনেকুৱা কি পৰিস্থিতি হৈছিল সেই সকলোবোৰ কথা গম পাব আৰু সকলো ডিটেইলছ গম পাব আৰু লগতে এটা ডাঙৰ প্ৰশ্নৰ উত্তৰ পাব আৰু সেইটো হ'ল যে নীল আৰ্মষ্ট্ৰঙতে কেতিয়াও চন্দ্ৰলৈ যোৱা নাছিল নেকি এনেকুৱা বুলি বহুতে ভাবে বা বহুতে যদি আপুনি ইউটিউবত মাৰি চায় তেনেহ'লে গম পাব যে মুন মিছন ফেক বুলি মাৰিলে বহুত কেইটা ভিডিঅ' ওলাই আহিব আৰু তাত যদি আপুনি গৈ চায় তেনেহ'লে আপুনি দেখা পাব যে মুন মিছনটো কমপ্লিটলি ফেক বুলি প্ৰমাণিত হৈ গৈছে আৰু আজি মই আপোনালোকক জনাম যে মুন মিছনটো সঁচাকৈ ফেক আছিল নে ৰিয়েল আছিল এই সকলোখিনি জানিবলৈ আপোনালোকে এই সম্পূৰ্ণ ভিডিঅ'টো কত স্কিপ নকৰাকৈ চাই থাকক আৰু আপোনালোকে কমপ্লিটলি সকলো কথা গম পাই যাব যে মুন মিছনটো ফেক আছিল নে ৰিয়েল আছিল বা সঁচা আছিল নে মিছা আছিল আৰু প্ৰথমতে আপোনালোকক কৈ থৈছো যে মুন মিছনৰ যিবোৰ অফিচিয়েল ডাটা আছিল সেইবোৰৰ বিষয়ে আপোনালোকক আগত জনাই লৈছো আৰু তাৰ পিছত কৈ আছো এই মুন মিছনটো সঁচা আছিল নে মিছা আছিল তো প্ৰথমতে অফিচিয়েল ডাটা মতে বা আমি সকলোৱে জানো যে আপুনি যদি ক'বাত ইন্টাৰনেটত মাৰিও চাই তেনেহ'লে গম পাব যে 21 জুলাই 1969 দিনাখন নীল আৰ্মষ্ট্ৰঙতে গৈ পাইছিল চন্দ্ৰত আৰু চন্দ্ৰত প্ৰথম খোজ পেলাইছিল আৰু এই মুন মিছনটোৰ নাম আছিল এপ'লো 11 অৰ্থাৎ নাসাই আগত মানে 10টা মিছন কৰিছিল আৰু 11 নম্বৰ মিছন আছিল এপ'লো মিছন আৰু এই এপ'লো 11টোতে গৈছিল নাসাৰ পৰা নীল আৰ্মষ্ট্ৰঙতে চন্দ্ৰলৈ আৰু তেওঁলোকৰ অফিচিয়েল ডাটা মতে যিখন মানে এপ'লো 11 আছিল সেই যানখনক লৈ গৈছিল চেটাৰ্ণ ভি নামৰ ৰকেটখনে আৰু সেই ৰকেটখনেৰে গৈছিল তেওঁলোকে 16 জুলাই 1969 চনত আমাৰ পৃথিৱীৰ পৰা উৰা মাৰিছিল আৰু তেওঁলোকে গৈ পাইছিল 20 জুলাই 1969 চনত আৰু তাৰ পিছত ৰাতি 12 বাজি যোৱাৰ পিছত তেতিয়া তেওঁলোকে চন্দ্ৰত প্ৰথম খোজটো ফেলাইছিল নীল আৰ্মষ্ট্ৰঙে আৰু চন্দ্ৰত তেওঁলোকে কেইদিনমান থাকি 24 জুলাই 1969 চনৰ দিনাখন তেওঁলোকে পৃথিৱীলৈ ঘূৰি আহিছিল আৰু যিখন এপ'লো জানত তেওঁলোকে গৈছিল এপ'লো 11 যিটো মিছন আছিল সেই মিছনটোত তেওঁলোকৰ যিখন যান আছিল যানখনত তিনিটা পাৰ্ট আছিল প্ৰথম পাৰ্টটোত যিকেইজন মানে এষ্ট্ৰনট আছিল তেওঁলোকে বহিছিল আৰু মাজৰ পাৰ্টটোত আছিল তেওঁলোকৰ যিবোৰ ইলেক্ট্ৰিচিটি যিটো পাৱাৰ আছিল সেই পাৱাৰটো লৈছিল আৰু পিছত আছিল লেণ্ডিং অৰ্থাৎ লেণ্ডাৰ অৰ্থাৎ সেই যিটো লেণ্ডাৰ আছে সেই লেণ্ডাৰটোত বহিয়ে তেওঁলোকে চন্দ্ৰত প্ৰথম লেণ্ড কৰিছিল আৰু চন্দ্ৰত লেণ্ড কৰি আমি নিশ্চয় ফটো বা ভিডিঅ' বহুত দেখা পাইছোঁ চন্দ্ৰত যোৱা 1969 চনৰে আৰু তেতিয়া যেতিয়া তেওঁলোকে উভতি আহিছিল 1969 চনৰ 24 জুলাইৰ দিনাখন আৰু সিদিনা গোটেই বিশ্বৰ মানুহে গম পাইছিল যে চন্দ্ৰত প্ৰথম যোৱা মানুহজন হ'ল নীল আৰ্মষ্ট্ৰং আৰু লগতে বাজ এলড্ৰিন আৰু মাইকেল কলিংছ এই তিনিওজন মানুহে চন্দ্ৰলৈ গৈছিল আৰু গৈ ঘূৰিও আহিছিল সফলতাৰে যেতিয়া নাসাৰ ফালৰ পৰা এইটো কাম সফলতাৰে সম্পূৰ্ণ হৈ গৈছিল তেতিয়া বিশ্বৰ দেশবোৰৰ মাজত যিটো মানে স্পেচ ৰেচ হৈ আছিল তাৰ ভিতৰত নাসা 1 নম্বৰত গুচি গৈছিল কাৰণ চন্দ্ৰত তেতিয়া সেই সময়ত মানে 1969 চনত চন্দ্ৰলৈ যোৱাৰ কথা কোনেও ভবাই নাছিল বিশেষকৈ ৰাছিয়াই মানে চেষ্টা কৰিছিল যাবলৈ কিন্তু সেইবিলাক মানে মিছন সফল হোৱা নাছিল কিন্তু নাসাৰ যেতিয়া সফল হৈ গ'ল তেতিয়া নাসা পৃথিৱীৰ 1 নম্বৰ হৈ গ'ল স্পেচৰ ভিতৰত আৰু তেওঁলোকৰ মাজত যিবোৰ মানে ৰেচ চলি আছিল তাৰ ভিতৰত 1 নম্বৰত গৈ পালে নাসাই আৰু তাৰ পিছত সময় আহি পৰিল এই যিটো মুন মিছন আছিল এই মুন মিছনটোক ফেক বুলি প্ৰমাণিত কৰাৰ আৰু কেনেকৈ ফেক বুলি প্ৰমাণিত কৰাৰ এইটো এতিয়া মই আপোনালোকক কৈ আছো আৰু এতিয়া আপোনালোকে কওক এই সময়ত যে আপোনাৰ মতে এই মুন মিছনটো ফেক বা ৰিয়েল আছিল নেকি ভিডিঅ'টো পজ কৰক আৰু কক তলত কমেন্ট কৰি আপোনাৰ মতে কি আছিল কাৰণ অলপ পিছত আপোনালোকে গম পাব যে মুন মিছনটো ফেক আছিল নে ৰিয়েল আছিল আৰু যেতিয়া প্ৰশ্ন উঠাইছিল যে মুন মিছনটো কেনেকৈ ফেক আছিল তাৰ কাৰণে ৰাছিয়ান যিবোৰ মানে এষ্ট্ৰনমাৰ আছিল তেওঁলোকে সেই মুন মিছনটোক ফেক বুলি প্ৰমাণ কৰাৰ কাৰণে উঠি পৰি লাগিছিল আৰু তেওঁলোকৰ প্ৰথম প্ৰশ্নটো নাসাৰ ফাললৈ আছিল যে নাসালৈ প্ৰশ্ন কৰিছিল যে সেই যেতিয়া সময়ত তেওঁলোকে 1969 চনৰ দিনা গৈছিল আৰু যেতিয়া মানে তেওঁলোকে চন্দ্ৰত নামিছিল নীল আৰ্মষ্ট্ৰং হতে নামাৰ পিছত তেওঁলোকে যিখন মানে পতাকা থৈ দিছিল চন্দ্ৰত সেই পতাকাখন মানে বতাহত লৰি থকাৰ নিচিনা আছিল অৰ্থাৎ আপোনালোকে ফটোত চাব পাৰে মই দেখাই দিছো আৰু এইটো কথা কোনো আচৰিত নহয় যে পতাকাখন উৰি আছে বা পতাকাখন ষ্ট্ৰেট হৈ আছে কাৰণ আমাৰ পৃথিৱীত থাকে কিন্তু আপোনালোকে পাহৰি নাযাব যে চন্দ্ৰত কোনো বায়ুমণ্ডল নাই আৰু বায়ুমণ্ডল নোহোৱা কাৰণে তাত কোনো বস্তু লৰি থাকিব নোৱাৰে বা কোনো বস্তু যিকোনো এটা কাপোৰৰ বস্তু হলে এনেকুৱা ষ্ট্ৰেট হৈ থাকিব নোৱাৰে সেই বস্তুটো কি হৈ যাব তলপিনে হালি থাকিব বা ইমান ধুনীয়াকৈ পতাকাখন থাকিব নোৱাৰে এইটো এটা ডাঙৰ প্ৰশ্ন আৰু এইটোতে বহুতে ভাবে যে মুন মিছনটো ফেক আছিল বুলি আৰু তেতিয়া নাসাই তেওঁলোকক উত্তৰ দিছিল যে তেওঁলোকে গম পাই আছে আগতে যে চন্দ্ৰত বায়ুমণ্ডল নাই আৰু বায়ুমণ্ডল নোহোৱাৰ কাৰণে তাত যদি আমি এখন পতাকা থব লাগে গতিকে পতাকাখনটো ওপৰৰ পৰা ধুনীয়াকৈ দেখাব লাগিব বা পতাকাখন যদি লৰি নাথাকে বা পতাকাখন যদি ষ্ট্ৰেট হৈ নাথাকে তেনেহলে পতাকাখন যিটো থোৱাৰ ষ্টাইল আছে সেইটো নহব আৰু তাৰ কাৰণে তেওঁলোকে যিখন পতাকা আছিল পতাকাৰ ওপৰত বা তলত সকলোতে
গুণাৰে বান্ধি থৈছিল অৰ্থাৎ ষ্ট্ৰেট কৰি যিবোৰ গুণা আছিল সেই গুণাবিলাক লগাই দিছিল ওপৰত যাতে পতাকাখন তাত মেলি দিয়াৰ লগে লগে পতাকাখন ষ্ট্ৰেট হৈ যায় ধুনীয়াকৈ থাকি যায় আৰু চিৰদিনৰ কাৰণে তেওঁলোকে নাছাৰ ফালৰ পৰা তেওঁলোকে উত্তৰ দিছিল ইউৰোপিয়ান এষ্ট্ৰনমাৰসকলক আৰু আপোনালোকে ভাবি চাওক এইটো এটা সঁচা কথা কাৰণ তেওঁলোকে যিটো প্ৰশ্ন সুধিছিল পতাকাখন কেনেকৈ লৰি থাকিব বা পতাকাখন কেনেকৈ মানে অলপ বতাহত হালি থকা নিচিনা দেখা গৈছিল আৰু এইটো হৈছিল য'ত মানে যিবোৰ গুণা আছিল সেই গুণাবিলাক যেতিয়া মানে ওলাই দিছিল বা পতাকাখন যেতিয়া মানে গোল কৰি থোৱা আছিল যেতিয়া পতাকাখন মেলি দিয়া হৈছিল সেই সময়ত পতাকাখনৰ যিবোৰ গুণা আছিল গুণাবিলাক মানে অলপ লৰিব ধৰিছিল কাৰণ তাত কোনো বায়ুমণ্ডল নাই তাৰ কাৰণে ইমান টাইম যেতিয়া মানে কোচ খাই আছিল যেতিয়া মেলি দিয়াৰ লগে লগে মানে অলপ লৰি যাব ধৰিছিল আৰু তাতে বহুতে ভাবে যে তাত বতাহ আছিল আৰু বতাহৰ কাৰণে মানে মুন মিছনটো ফেক বুলি প্ৰমাণিত হৈছে কাৰণ বতাহ থাকিলে আমাৰ পৃথিৱীতে কৰা বুলি বহুতে ভাবিছিল অৰ্থাৎ ষ্টুডিঅ'ত গৈ বতাহ আছিল কাৰণে পতাকাখন লৰি আছিল আৰু এইটো নাছাই গুৰুত্ব নিদিলে বুলি ভাবিছিল কিন্তু তেনেকুৱা নহয় আৰু দ্বিতীয় প্ৰশ্ন বা 2 নম্বৰ কাৰণত আৰু এটা আছে মুন মিছনটো ফেক বুলি প্ৰমাণিত কৰাৰ আৰু সেইটো হ'ল যে চন্দ্ৰত যিবোৰ ফুটেজ আছিল তাত আমি এটাও মানে তৰা দেখা নাপাওঁ যি আকাশত আমি তৰা এতিয়া দেখা পাওঁ ৰাতিৰ ভাগত তেতিয়া আমি চন্দ্ৰত মানে তৰা দেখা পোৱা নগৈছিল নাছাৰ যিবোৰ মানে ফটো আছিল মুন এপ'লো 11ৰ মিছনৰ দিনাখন আৰু এইবোৰ প্ৰশ্নৰ উত্তৰ আছিল নাছাৰ হাতত কাৰণ বহুতে ফেক বুলি প্ৰমাণিত কৰাৰ কাৰণে ভাবিছিল যে গ্ৰীণ স্ক্ৰীনৰ ভিতৰত আকাশখন কলা কৰি দিছিল আৰু তেওঁলোকে ষ্টুডিঅ'ত ফটো উঠাই দি দিছিল আৰু যিবোৰ আকাশত মানে তৰা আছিল সেইটো লগাই দিব মানে এডিট কৰি পাহৰিছিল কিন্তু তেনেকুৱা নাছিল মুন মিছনটো মানে ফেক নাছিলে বুলি নাছাই কৈছে আৰু তেওঁলোকে কৈছে যে আকাশখন কলা আছিল কাৰণ চন্দ্ৰত কোনো বায়ুমণ্ডল নাই আৰু যেতিয়া মানে নীল আৰ্মষ্ট্ৰংহঁতে লেণ্ড কৰিছিল তেতিয়া সময় আছিল দিনৰ আৰু দিনৰ ভাগত যেতিয়া সূৰ্য ওলাই থাকে আপোনালোকে দেখা পায় নেকি তৰা নিশ্চয় দেখা নাপাওঁ গতিকে চন্দ্ৰটো দেখা পোৱা নগৈছিল কিন্তু আকাশখন কলা আছিল কিয় আছিল কাৰণ চন্দ্ৰত বায়ুমণ্ডল নাই বায়ুমণ্ডল নহ'লেতো কলাই দেখা পাম আমাৰ ইয়াত যেহেতু বায়ুমণ্ডল আছে আমি নীলা দেখা পাওঁ যেহেতু চন্দ্ৰত কোনো বায়ুমণ্ডল নাই গতিকে চন্দ্ৰত কোনো তৰা দেখা পোৱা আমি নগৈছিল কাৰণ তেতিয়া দিনৰ ভাগ আছিল আৰু সেই কেমেৰাটো ইমান মানে আধুনিক নাছিল যে কলা আকাশৰ মাজত আৰু তৰাবিলাক বিচাৰি মানে কেপচাৰ কৰিব পাৰিব কাৰণ 1969ৰ কথা আমি কৈ আছোঁ গতিকে এইটো প্ৰশ্নৰ উত্তৰ নাছাৰ হাতত আছিল তৃতীয়টো আৰু এটা প্ৰশ্ন উঠাইছিল যে মুন মিছন যেতিয়া কৰিছিল যেতিয়া নীল আৰ্মষ্ট্ৰঙে প্ৰথমটো ভৰিৰ খোজ দিছিল খোজটো দিয়াৰ লগে লগে ইমান দাবী কেনেকৈ গৈছিল চন্দ্ৰৰ মাটিখিনি কাৰণ চন্দ্ৰৰ মাটি ইমান দাবী যাব বুলি বহুতে ভবা নাছিল আৰু ভাবিছিল যে এইটো পৃথিৱীতে কৰিছিল আৰু তাৰ কাৰণে ইমান মানে ওজন কাৰণে মানে মাটিখিনি দাবী গৈছিল আৰু তেতিয়া মানে নাছাৰ পৰা উত্তৰ আহিছিল নাছাৰ বৈজ্ঞানিকসকলে তেওঁলোকক বুজাই দিছিল যে চন্দ্ৰৰ মাটি বহুত কোমল হয় আৰু মই আপোনালোকক এটা ভিডিঅ'ত নিশ্চয় কৈছিলোঁ চন্দ্ৰৰ মাটি কোমল কাৰণে যেতিয়া মানে ভৰি দিছিল এষ্ট্ৰনটসকলে তেতিয়া তেওঁলোকৰ যিবোৰ ওজন আছিল যিটো মানে এষ্ট্ৰনটে চুট পিন্ধি আছিল সেই চুটযোৰৰ কাৰণে ওজনটো বাঢ়ি গৈছিল আৰু খোজটো দিয়াৰ লগে লগে চন্দ্ৰত এটা ধুনীয়া বহুত দলৈ মানে গাঁত হৈ গৈছিল আৰু সেই গাঁতটো এতিয়াও আছে আৰু সেই গাঁতটো বহুত বছৰলৈ থাকিয়ে যাব কাৰণ চন্দ্ৰত কোনো বায়ুমণ্ডল নাই বা বিশেষ কোনো ধুমকেতু অহাৰ চান্স নাই গতিকে সেই খোজটো এতিয়াও আছে আৰু নাছাই তেওঁলোকক প্ৰমাণ কৰি দেখাই দিছিল আৰু বহুতে তাৰ পিছতো নাছাই কোৱাৰ পিছতো বহুতে ভাবে যে মুন মিছনটো ফেক আছিল কিন্তু মুন মিছনটো ফেক নাছিল আৰু তেতিয়াৰ সময়ত নাছাৰ ইচ্ছা কৰিও মানে মুন মিছনটো ফেক কৰিব নোৱাৰিলে হয় কাৰণ সেই সময়ত যিটো নাছাৰ মুন মিছন আছিল সেই মিছনটোত তেওঁলোকৰ যিখন দেশ আছিল দেশ বা আমেৰিকা বা যেতিয়া স্পেচ ৰেচত লাগি আছিল তেতিয়া তেওঁলোকে মিছা কাম এটা কৰিব নোৱাৰে আৰু যদি কৰিল হয় তেতিয়াহ'লে আজি আমি নাছাৰ ইমান 1 নম্বৰত নাথাকিল হয় বা নাছা ইমান আগুৱাই নগ'লে হয় যদি তেতিয়াৰ সময়ত তেওঁলোকে ফেক মুন মিছন কৰিলে হয় কাৰণ তেওঁলোকৰ হাতত সকলো প্ৰশ্নৰ উত্তৰ আছে আৰু তেওঁলোকে ভাবি গুণিয়ে গৈছিল মুন মিছন কৰি 1969 চনত আৰু যিবোৰ মানে বৈজ্ঞানিকসকলে বা কিছুমান এষ্ট্ৰনটে প্ৰশ্ন উঠাইছিল মুন মিছনটো ফেক কৰিবলৈ তেওঁলোকলৈ নাছাই আৰু আগবঢ়াইছিল 2009 চনত এখন স্পেচ ক্ৰাফ্ট আৰু সেই স্পেচ ক্ৰাফ্টখন পঠাইছিল চন্দ্ৰলৈ আৰু চন্দ্ৰৰ চাৰিওফালে ঘূৰাই দিছিল আৰু ঘূৰাই দিওঁতে তেওঁলোকে দেখা পাইছিল বা সকলোৱে দেখা পাইছিল যে চন্দ্ৰত 1969 চনত নীল আৰ্মষ্ট্ৰঙহঁতে গৈছিল আৰু তাত থকা তেওঁলোকে যিবোৰ বস্তু এৰি আহিছিল সেই এৰি অহা বস্তুবোৰ এতিয়াও আছে আৰু চন্দ্ৰত যিবোৰ খোজ পেলাইছিল সেই খোজবোৰ এতিয়াও আছে আৰু নাছাই যেতিয়া যানখনৰ ডাটাবোৰ পাইছিল সেই ডাটাবোৰ সকলোৰে মাজত পাব্লিছ কৰিছিল আৰু তেতিয়া সকলোৱে গম পাইছিল যে মুন মিছনটো ফেক নাছিল আৰু সেই সময়ত নীল আৰ্মষ্ট্ৰঙহঁতে চন্দ্ৰত ৰেট্ৰ' ৰিফ্লেক্টৰ বুলি এটা বস্তু এৰি আহিছিল আৰু যিটোৰ পৰা মানে আমাৰ পৃথিৱীৰ পৰা যদি এটা লেজাৰ লাইট মাৰি দিয়াৰ পিছত চন্দ্ৰত সেই লেজাৰ লাইটটো পৰি আৰু পৃথিৱীৰ পিনে ঘূৰি আহিছিল আৰু তেনেকৈ আমি আমাৰ পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্বটো উলিয়াব পাৰিছিলোঁ আৰু সেই লেজাৰ লাইটটো থৈ আহিছিল নীল আৰ্মষ্ট্ৰঙে 1969 চনতে আৰু সেইটো এতিয়াও আছে
আৰু যিবোৰ মানে মিছন কৰি গৈছিল নাছাই তেওঁলোকে প্ৰমাণ কৰি গৈছিল যে 1969 চনত মুন মিছনটো ফেক নাছিল আৰু মুন মিছনটো ৰিয়েল আছিল সঁচাকৈ মানে নাছাৰ ফালৰ পৰা এই মুন মিছনটো কৰা হৈছিল আৰু আমাৰ ইণ্ডিয়াৰ চন্দ্ৰয়ান 1 এই চন্দ্ৰয়ান 1 যানখনো গৈছিল 2008 চনত তেতিয়াও চন্দ্ৰয়ান 1এও দেখা পাইছিল মুন মিছনৰ যিবোৰ লেন্ডিং আছিল বা যত এপল 11 লেন্ডিং বিলাক হৈছিল 1969 চনত সেই সকলোবোৰ দেখা পাইছিল চন্দ্ৰয়ান 1 যানখনে গতিকে নিশ্চয় আজি আপোনালোকে গম পালে যে নাছাৰ মুন মিছনটো ফেক নাছিল মুন মিছনটো ৰিয়েলে আছিল কিন্তু বহুতে ভাবে বা বহুতে কৈছিল যে নাছাৰ মুন মিছনটো ফেক আছিল কিন্তু মুন মিছনটো ফেক নাছিল আৰু আজি আপোনালোকে কক যে এই ভিডিওটো কেনেকুৱা পালে আৰু এনেকুৱা ভিডিও লাগে নেকি যদি লাগে তেনেহলে মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি সাইডত থকা বেল আইকনটো দবাই দিয়ক কাৰণ যেতিয়া এনেকুৱা ইন্টাৰেষ্টিং ৰহস্যময় ভিডিও আপোনালোকৰ ওচৰত মই লৈ আহো আপোনালোকে যাতে সোনকালে বা লগালগ আপোনালোকে এই ভিডিওটো চাব পাৰে আৰু এটা লাইক কৰি এই ভিডিওটো সকলোলৈ শ্বেয়াৰ কৰি দিব আজিলৈ মানে বাই বাই